নমস্কাৰ আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি মই ক্ৰিয়েট কৰিব ওলাইছো এই লুকটো দীপিকা পাডুকন ইনস্পায়াৰ্ড মেকআপ লুক মই এই ফটোখন পাইছিলো নতুনকৈ দীপিকা পাডুকনে ফটোশুট কৰাইছিল আৰু এই লুকটো দেখি মোৰ বিৰাট ভাল লাগিল আৰু মই ভাবিলো যে মই ক্ৰিয়েট কৰো এই লুকটো বহুত সিম্পল হয় আৰু ফাৰ্স্ট মই লগাইছো ময়শ্চাৰাইজাৰ মামা আৰ্থৰ তাৰ পিছত মই আজি মোৰ প্ৰাইমাৰ লগোৱাই নহল পাহৰি থাকিলো এতিয়া মই লগাইছো ফাউণ্ডেশ্যন মেবলিনৰ ফিট মি এই ফিট মি ফাউণ্ডেশ্যনটো বহুত শেয়াৰ কভাৰেজ দিয়ে বহুত কম কভাৰেজ আপোনালোকে ডেইলি বেসিছত এটো ইউজ কৰিব পাৰে মই কমকে লগাই গৈছো গুটেই ফেসত ব্ৰাছেদি তাৰ পিছত মই আজি বিউটি ব্লেন্ডাৰেদি ব্লেন্ড কৰিম বিউটি ব্লেন্ডাৰেদি স্মুথ লাগে এই লুকটোত দীপিকা পাডুকনে বহুত দেখাত এনেকুৱা লাগে যেন বহুত কম ফাউণ্ডেশ্যন ইউজ কৰিছে এই কাৰণে মইও আজি কম কভাৰেজ থকা ফাউণ্ডেশ্যন এটা লৈছো তাৰ পিছত মই গুটেই ফেসত এই ফাউণ্ডেশ্যনটো ব্লেন্ড কৰি যাম স্মুথলি ব্লেন্ড কৰি যোৱাৰ পাছত মই এইবাৰ লগাম কনসিলাৰটো মই ইউজ কৰিছো অৰিফ্লেমৰ আজি কনসিলাৰ মই অলপ ভিডিঅ'টোত আপোনালোকে দেখিছে মই এনেকে কনসিলাৰ ইউজ কৰিলে মুখৰ যোনটো শেপ হেতু অলপমান স্কিনটো অলপমান ওপৰলে উঠা নিচিনা লাগে মানে স্কিনটো তললে উলমি পৰা যেন ভাব নহয় এটা ইলিউশন ক্ৰিয়েট হয় সেই কাৰণে মই এনেকে লগাইছো কাৰণ দীপিকা পাডুকনৰ মুখখন বিৰাট স্লিম আৰু সেইভাবে মই এনেকে লগাইছো এটো এটা টেকনিক হয় তাৰ পিছত মই ইউজ কৰিছো এয়া লোটাসৰ আইব্ৰো এই লুকটোত দীপিকা পাডুকনৰ এনেও ব্ৰাউ অলপমান বেছি এয়া বুচি ব্ৰাউজ বুলি কয় আৰু হেনেকে মই বনাবলৈ ট্ৰাই কৰিছো বেছি মানে ক্লিন লুক এটা দিয়া নাই আজি মই বহুত এটা মেসি লুক এটা ক্ৰিয়েট কৰিছো সেইভাবে মই অলপ ড্ৰ কৰি আছো হেয়াৰ লাইন তাৰ পাছত মই স্পুলি দি ব্ৰাশ কৰি দিছো বহুত ক্লিন লুক আজি নিদিও এটা বুচি ব্ৰাউজ অলপমান হকটকে বনাইছো মই তাৰ পিছত এটো মই ওয়েট এন্ড ওয়াইল্ডৰ ব্লাশ লৈছো ব্লাশটো অলপমান চাঙ্কি গ্লিটাৰসও আছে ইয়াত এই লুকটোত ব্লাশ বহুত কমে আছে এই কাৰণে মই আজি বহুত বেছি লগোৱা নাই কমকে লগাইছো তাৰ পাছত মই এই লুকটোত অলপমান হাইলাইটাৰ আছিল বহুত বেছি নাই অলপমান গালত লগোৱা নিচিনা আছিল সেই কাৰণে মই অলপমানে ইউজ কৰিম আজি হাইলাইটাৰ এয়া দেখিছেনে স্কিনত অলপমান চাঙ্কি গ্লিটাৰস আহিছে তাৰ পিছত মই এইটো কন্ট্ৰোল কৰিছো কন্ট্ৰোলটো মই আইশ্যাডো পেলেটটোৰ পাই লৈছো আজি যোনটো দি মই আই মেকআপ কৰিম এই কন্ট্ৰোল শেডটো দি মই অলপমান কন্ট্ৰোল কৰিছো এই লুকটো কন্ট্ৰোল বেছিকে আছে ব্লাশ হাইলাইটাৰ অলপ কম কন্ট্ৰোলটো বেছি এই কাৰণে মই অলপ ভালকে টাইম লৈ কন্ট্ৰোল কৰিছো আজিৰ মই ইনস্পায়াৰ লুকটো কৰিবলৈ মন গল কাৰণ মোৰ হাৰিখনো একি অলপমান ব্ল্যাক কালাৰৰ আছিল সেইভাবে মই এই লুকটো ক্ৰিয়েট কৰিলো কানফুলিছো পুৰা মিলাব পৰা নাই হলো জিমানখিনি হক মই মিলাব চেষ্টা কৰিছো আৰু আপোনালোকে হেখত কব কেনেকুৱা লাগিছে আজিৰ লুকটো আৰু মই কিমানখিনি পাৰিছো প্ৰথমতে এটা মই লাইট শেড লৈ আইছত লগাইছো তাৰ পিছত এইটো যোনটো দি মই কন্ট্ৰোল কৰিছিলো সেই কালাৰটো দিয়ে অলপমান ব্লেন্ড কৰি দিছো চকুত এয়া সাৰ্কুলাৰ মোশন এবাৰ বেক এণ্ড ফৰ্থ এনেকে এই মই কালাৰটো ব্লেন্ড কৰি গৈছো ট্ৰানজিশন সেটটো মই লগাই লৈছো আগতে এটো অলপ লাইট ব্ৰাউন কালাৰ
এইটো ব্লেন্ড কৰা হোৱাৰ পিছত ডাৰ্ক ব্ৰাউন কালাৰ দেখিছে এই ডাৰ্ক ব্ৰাউনটো দি মই ফাৰ্ষ্টতে ক্ৰিজ লাইনটো আপোনালোকে দেখিছে এই যোনটো ভাঁজ মোৰ চকুত আছে সেই ভাঁজটোত মই প্ৰথমতে অলপমান কালাৰ লৈ তাতে লগাম তাৰ পাছত আপোনালোকে সদায় কম কালাৰ ল'ব আৰু ব্লেন্ড কৰি যাব একেবাৰে যদি বেছি কালাৰ লৈ লয় তেতিয়া আই মেকআপটো দেখিবলৈ বেয়া হয় এই আইশ্যাডো লগাওতে সদায় টাইম লৈ আপোনালোকে লাহে ধীৰে কম কালাৰ লৈ কমকে ল'ব আৰু ওচৰত ডাষ্ট অফ কৰিব তাৰ পিছতহে এপ্লাই কৰিব এইটো মই কম কালাৰ দি প্ৰথমতে লগাই লৈছো তাৰ পাছত আকৌ সেই আগৰ ব্ৰাছটো দি মই ব্লেন্ড কৰিছো আগৰ যোনটো লাইট ব্ৰাউন কালাৰ লগাইছিলো সেই ব্ৰাছে দিয়ে মই ব্লেন্ড কৰি দিছো যাতে এজেছ বিলাক থাকি না যায় ধুনিয়াকে ব্লেন্ড হৈ যায় প্ৰথমতে সাৰ্কুলাৰ মোশন আৰু বেক এণ্ড ফৰ্থ এনেকে কৰি আপোনালোকে ব্লেন্ড কৰি থাকিব আকৌ সেই কালাৰটো লৈ আকৌ অলপমান দিছো যেতিয়ালৈকে আপোনালোকে ডিজায়াৰেবল কালাৰ নাপায় তেতিয়ালৈকে ব্লেন্ড কৰি যাব আকৌ মই সেই কালাৰটো দি আকৌ যাতে হাৰ্শ লাইন বিলাক দেখি নাপায় ধুনিয়াকে ব্লেন্ড কৰি দিছো যাতে সব মিক্স হৈ যায় কালাৰ গিটা এই কালাৰটোত এটা ব্ৰাউন স্মোকি আই আছে আপোনালোকে ফটোখন চালে গম পাব ব্ৰাউন স্মোকি আই এইটোৱে মই ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছো বহুত বেছি কালাৰ নাই ব্ৰাউন ডাৰ্ক ব্ৰাউন আৰু লাইট ব্ৰাউন এই দুটাৰ মিক্সচাৰে আছে আকৌ মই লেফট সাইডৰ চকুটো একেই ধৰণে এপ্লাই কৰি গৈ আছো তাৰপিছত মই ইউজ কৰিছো এটো কালাৰবাৰ কাজল প্ৰথমতে আপাৰ ওৱাটাৰ লাইনত লগাম আইলাইনাৰৰ নিচিনাকৈ আপাৰ লেছ লাইনত তাৰ আপাৰ লেছ লাইনত কাজলটো লগাই কিনে এই দেখিছেনে আপোনালোকে বহুত ডাৰ্ক এটা কালাৰ আছে সেই কাৰণে মই এই কলা আইশ্যাডোটো ব্ল্যাক আইশ্যাডোটো এই কাজলটোৰ ওপৰতে আকৌ বেছি ডাৰ্ক কৰিবলৈ মই তাতে লগাই দিম এয়া দেখিছেনে লগোৱাৰ লগে কালাৰটো অলপ ডাৰ্ক হৈ গৈছে তাৰ পাছত সেই লুকটো এটা স্মাজ লুক আছে এই স্মাজ লুকটো পেন্সিল ব্ৰাছেদি মই স্মাজ কৰি গৈ থাকিম একদম ক্লিন লুক নাই এটা স্মোকি লুক আছে সেইভাবে মই এটো স্মাজ কৰি দিছো তাৰ পিছত একেই ধৰণে মই লেফট চকুটো একেই ধৰণে কৰি যাম এয়া দেখিছেনে স্মাজ লুক আৰু ক্লিন লুকত কিমান ডিফাৰেন্স থাকে তাৰ পাছত লোৱাৰ লেছ লাইনতো মই কাজল লগাইছো এই কাজলটো আকৌ মই ব্লেন্ড কৰিম আকৌ স্মাজ লুক দিবলৈ আকৌ মই সেই ব্ল্যাক শেডটো লৈছো আকৌ তাতেই লগাইছো আকৌ এই ব্ৰাউন আৰু ডাৰ্ক ব্ৰাউন কালাৰটো লৈ আকৌ হেয়া স্মাজ লুক এটা ক্ৰিয়েট কৰিছো এই লুকটোত বহুত বেছি উইং লাইনাৰ নাই সেই কাৰণে মই একদম চকুৰ ওচৰতে ৰাখিছো লুকটো এয়া মোৰ অলমোস্ট কমপ্লিট হৈ গল আই মেকআপ তাৰ পিছত হাইলাইটাৰ লগাইছো অলপমান বহুত বেছি হাইলাইটাৰ ইফেক্ট এই ফটোখনত দেখি ইমান এটা ধৰিব পৰা নাই এই কাৰণে মই কমকে লগাইছো হাইলাইটাৰ হয়তো ইমান হাইলাইটাৰ লগোৱা নাই তাৰ পাছত মই লৈছো লিপ লাইনাৰ কিন্তু মই ফাৰ্ষ্টত যোনটো লিপ লাইনাৰ লগালো হেতু অলপ ৰেডিশ টাইপৰ হয় এই কাৰণে পাছত মই চেঞ্জ কৰিলো আপোনালোকে লিপষ্টিক লগোৱাৰ আগত ভালদৰে এই কাৰণে এবাৰ মই ডাৰ্ক ব্ৰাউন লৈছো লিপষ্টিক লগোৱাৰ আগতে ভালকে বাম লগাই লব তাৰ পিছত বামখিনি মুছি লব
তেতিয়াহে লিপছটো ধুনীয়া কোমল হ'ব তাৰপিছত এইটো ফেসেস আল্টিম প্ৰোৰ এটা লিপষ্টিক হয় বহুত বাটাৰি সফট হয় এইটো লিপষ্টিক এই লুকটো এটা নিউড লুক আছে বহুত কমকে লগাইছে লিপষ্টিক এই লুকটোৰ নিচিনাকৈ মই কমকে ডেপ কৰি লগাই দিছো এয়া মোৰ মেকআপটো অলমোস্ট কমপ্লিটে হৈ গল তাৰপিছত মই সেটিং স্প্ৰে লগাইছো এইটো হুডা বিউটিৰ নহয় এইটো মই ফ্লিপকাৰ্টৰ পৰা লৈছিলো কি বা ব্ৰ্যান্ড আহি গল মই ব্লু হেভেনৰ দিছিলো কিন্তু কেতিয়াবা ফ্লিপকাৰ্টত জিটি আহি যায় এই কাৰণে হেতু লগাইছো তাৰপিছত মই হেয়াৰ ষ্টাইলটো কৰিছো হেয়াৰ ষ্টাইলটো একদম সিম্পল বান এটা বনোৱা আছে ময়ো হেনেকে বান এটা বনাইছো খোপা বান্ধিলে মোৰ মুখৰ লগত ইমান এটা নিমিলে কাৰণ মোৰ মুখখন ফুলা কিন্তু লুকটো ক্ৰিয়েট কৰিছো কাৰণে চাই একেই হেয়াৰ ষ্টাইল এটা মই বনাব চেষ্টা কৰিছো ও নো মই এটা বস্তু পাহৰি থাকিলো নহয় আজিৰ মেকআপত হেতু হল মাস্কাৰা দিহে লুকটো কমপ্লিট লাগে এতিয়া মোৰ মনত পৰাত হঠাৎ মই লগাই দিলো মাস্কাৰাটো এটো এটা লটাছৰ মাস্কাৰা হয় ভালকে দুবাৰ তিনিবাৰ আপোনালোকে কৰিলেহে ভাল এটা লুক পাব এয়া মোৰ লুকটো কমপ্লিট হৈ গল দীপিকা পাডুকন অলপমান ফটোখন চালে লাগিছে যে মই অলপ সলপ ক্ৰিয়েট কৰিব পাৰিছো একি যদি আপোনালোকে মোৰ এই ভিডিও বিলাক ভাল পাইছে বা আৰু কিবা কিবি ধৰণৰ মেকআপ কৰিবলৈ তেনেহলে কমেন্টত জনাব আৰু মোৰ ভিডিও বিলাক লাইক কৰি যাব আৰু নতুন লুক মই ক্ৰিয়েট কৰি থাকিম আৰু বহুত ভিডিও কিবা কিবি শেয়াৰ কৰিম আজিলৈ ইমানখিনিয়ে বাই বাই লাভ ইউ